তো হাই হেল্ল' নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক শিকাম ৰবাব টেঙা কেনেকৈ খাব লাগে। ততদিনে আপোনালোকে খাই আছিলে ৰবাব টেঙা, কিন্তু ভুল পদ্ধতিৰে খাই আছিলে। আজি আমি আপোনালোকক দেখাম মানে কেনেকৈ খাব লাগে তাৰমানে। তো এতিয়া আমি আৰম্ভ কৰোঁ। তো এইটো আমি ৰবাব টেঙা বুলি কওঁ, বহুতত বেলেগ বেলেগ কয়। কিছুমানে কয় কি বুলি কয়, বকৰা টেঙা নে কি বুলি কয়, কিছুমানে কয় মিঠা টেঙা, কিন্তু আমি কওঁ ৰবাব টেঙা। তো এতিয়া আমি আৰম্ভ কৰোঁ। তো এতিয়া আমি প্ৰথমতে কাটি দিম মুণ্ডা। দাদাগিৰি কথা নকবি, ছিগি যাব মুণ্ডা ছিগি গ'ল। ইটাৰে আমি কাটি দিম কটিটো মানে টিকাটো। তো মুণ্ডা কাটি দিলোঁ, টিকা কাটি দিলোঁ। এতিয়া আমি এনেকে 4খন ডিষ্ট্ৰিক্টত ভাগ কৰিম। 4খন ডিষ্ট্ৰিক্টত ভাগ কৰিছোঁ এনেকে। গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ আৰু নলবাৰী 4খন ভাগ কৰি দিলোঁ। এতিয়া আমি ইয়াক এনেকৈ বস্ত্ৰহৰণ কৰিম। তেনেকৈ আমি ইয়াক এতিয়া এনেকে বস্ত্ৰহৰণ কৰি দিলোঁ। এতিয়া তো হৈ গ'ল আমাৰ বস্ত্ৰহৰণ। এতিয়া আমি ইয়াক গাইছ মেকআপ কৰিম। তো মেকআপটো কৰি লওঁ, খাই ভাল লাগিব চাগে। মোৰ এছিষ্টেণ্টবিলাক ক'ত গ'লাই? মোৰ এছিষ্টেণ্ট নাই আজি, ক'তবা গৈছে। বেলেগে ৰবাব টেঙা পথাৰত খায় ধান দাওঁতে, আমিনো ক'ৰ পথাৰ পাম? সেইকাৰণে আমি ৰুমৰ ভিতৰতে খাইছোঁ, ঘৰৰ ভিতৰতে। পথাৰৰ ৰবাব টেঙা খোৱা জুতিটো ল'ব নাপাওঁ আমি, সেইকাৰণে আমি ঘৰৰ ভিতৰতে খাওঁ। মোৰ এছিষ্টেণ্টবিলাক কি হ'ল তাৰমানে আজি? বেমাৰ হৈছে এছিষ্টেণ্টৰ। যাৰ কাৰণে ৰবাব টেঙাটো আনিলোঁ, তাৰে যদি বেমাৰ হয় কি হ'ব? মোৰ চাকুখনৰ ধাৰ নোহোৱা হৈছে একচুৱেলি, অলপ টাইম লাগিছে আৰু। এখন চাকুটি ভাল হ'ব নেকি চাওঁচোন। চাকুবিলাক ধাৰ নোহোৱা হৈছে আৰু। তো এতিয়া গাইছ আমাৰ মেকআপ কৰা হৈ গ'ল। এতিয়া দেখিছেনে একদম 16 বছৰীয়া গাভৰুৰ নিচিনা হৈ গৈছে। পুৰা 16 বছৰীয়া গাভৰু যেনেকৈ গালত তেজ ফুটুকৈ মানে গালখন ফুটি তেজ ওলা হৈ থাকে, ঠিক তেনেদৰে একদম পুৰা ৰঙা হৈ গৈছে। এতিয়া আমাৰ ৰবাব টেঙাত বা তেজ ওলাই গৈছে, পুৰা 16 বছৰীয়া গাভৰু হৈ গৈছে। এতিয়া আমি তো এতিয়া মই অলপ হাত ধুই আহিছোঁ দে, পিছৰ কথা। তো এতিয়া আমি মোৰ এছিষ্টেণ্ট এটাও নাই আজি। এছিষ্টেণ্টবিলাক কিবা হ'ল আজি, কাৰো মন নাই বোলে। বেলেগ দিনা পুৰা জঁপিয়াই থাকে, তাৰপৰা খাওঁ বুলি। আজি মই মোৰ ষ্টাইলত কাটি দিছোঁ না, সেইকাৰণে আজি খাব ইচ্ছা কৰা নাই। তো গাইছ আমি এতিয়া গাইটো তেনেকৈ ফালি দিলোঁ ধুনীয়াকৈ। এতিয়া আমি ধুনীয়াকৈ এইবিলাক এনেকৈ উলিয়াম, মানে ধুনীয়াকৈ এইবিলাক এনেকৈ উলিয়াম, এনেকৈ ধুনীয়াকৈ উলিয়াম। মজা। তো তেনেকৈ এতিয়া আমি চেলাই দিম, তেনেকৈ চেলাই দিলোঁ। এতিয়া মই অকলে কৰি আছোঁ না, খোৱা টাইমত বহুত মানুহ হৈ যাব। চাবচোন আপোনালোকে, তো এইকেইটা গুটি, মেইন গুটিটো খাব নোৱাৰি, গুটিটো উলিয়াই দিলোঁ। এতিয়া গুটিটো ক'ৰবাত ৰুই দিব পাৰিলে ভাল হ'ল হ'লে, আকৌ গছ হ'ব, আকৌ লাগিব, আকৌ খাব পাম। কিন্তু আমাৰ ইয়াত ক'ত ৰুম, সেইকাৰণে আমি পেলাই দিওঁ আৰু। এতিয়া
তো আমি এইখিনি এতিয়া পটাপট এৰাই লওঁ তো গাইস মই আহি গলো এচিষ্টেণ্ট আহি গৈছে মোৰ দেখা নাই এইপিনে হেৰা তো গাইছ মোৰ এটা এচিষ্টেণ্ট আহি গৈছে আৰু এটা বিচনাত পৰি আছে সেইটো আহিব খোৱা টাইমত আপোনালোকক দেখাই দিম বাৰু এতিয়া আমি দুয়ো পটাপট এৰাই লওঁ আপোনালোকে চাই থাকক আপোনালোকে চাব আমি খাম তো এতিয়া পুৰা পটাপট মাছ বচা দি মাছি লওঁ গাইস এটু কি দেখিছে না এটু দিয়া তো বাংলা জ্বালা বাংলা এটু দিয়া এইটো বাংলা জ্বালা বুলি কয় পানি দি দিয়া বাংলা জ্বালা খাই ভাল লাগে কিন্তু গাইস ওলোৱা টাইমতহে দেখি যায় আৰু জান্নাত তো গাইস আমাৰ এতিয়া ৰেডি হৈ গ'ল এতিয়া আমি ইয়াতে এতিয়া আমি দি দিম মখ তো গাইস এতিয়া আমি ইয়াতে দি দিম নিমখ এক চামুচ নিমখ দি দিলো ইমান দিম দিছে এতিয়া আমি দিম বাংলা জ্বালা খাই ভাল লাগে কিন্তু ওলাওতে এনেকে ওলাওতে গম পাই যায় বুজাই বুজিছে আৰু तू समझा हाँ नहीं तू समझा नहीं এইটো ভালকে ৰাখি দিয়া হাও দাই বাই কেলে টানা যোৱা তো গাইছ দেখিছে না কেনে সুন্দৰ হৈ গৈছে তো খাওক মই খাব লাগিব তো এই চাই দাও বুঝলে ও ধনিয়া পাত নাই না ধনিয়া পাত নাই নেকি আমার ধনিয়া পাত আছে আছে নাই যা ধনিয়া পাত আচ্ছা ধুইন যা এতিয়া ধনিয়া পাত দি দিম ধনিয়া পাত আছে বোলে ধনিয়া পাতো দি দিম খাও দে তো গাইছ ধনিয়া পাত দি দিম পুৰা ধনিয়া পাত লৈ আহিছোঁ এতিয়া আমি ধনিয়া পাতটো দি দিম আৰু টেষ্টি লাগিব খাই তাৰমানে মাছ দিলি দেখি নেকি নিমখ বেছি নাখাই দেখ কাম তো গাইছ এতিয়া আমি খাই লওঁ আপোনালোকে চাই থাকক তো কওক বেয়া নাপাব গম পাইছোঁ আপোনালোকৰ জিভা পানী পৰি আছে কিন্তু উপায় নাই মাছ মজা বুঝলাম A few moments later. তো গাইছ টেঙা খোৱা হ'ল মানে টেঙা খাই থাকোঁতে কাৰেণ্টটো গুচি গ'ল সেইকাৰণে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰেণ্টটো গুচি গ'ল না তো এতিয়া আমি টেঙা খাই গৈছিলোঁ এতিয়া আমি যাব ওলাইছোঁ দোকানত আজি মই ফুলে চুলিক দেখুৱাই নাছিলোঁ এতিয়া অলপ মেকআপ কৰি আছোঁ এতিয়া তাৰমানে বজাৰত যাম মানে চকত যাম এতিয়া দুয়ো আমি চকত যাম কেনে বেমাৰ বোলে এতিয়া আমি বজাৰত যাওঁ অলপ দোকান বজাৰ অলপ কৰিব আছে
পূজাটো কৰি আহোঁ। তো গাইজ ভিডিঅ' যদি চাই ভাল পালে লাইক কৰি এটা কৰি দিব আৰু কিনো টান পাই লাইকটো কৰিলে কোনে জানো আপোনালোকৰ লাইকটো কৰি দিব তো কমেণ্ট এটাও কৰি দিব শ্বেয়াৰ পাৰিলে শ্বেয়াৰটো কৰি দিব তো আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব কিনো যায় আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিলে দবাই দিব লাগে ঘণ্টাটো ভালকৈ দবাই দিব লাগিব বছ ইমানেই কাম তো কৈ দিব বুলি আশা কৰিছোঁ। তো আজিলৈ ইমানতে বাই বাই দিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' সৈতে তো আজিলৈ বাই বাই।